ঘুৰ বা পাক মানে কেনেকৈ বিহু নাচত ঘূৰিব লাগে মোক বহুতে কমেণ্টছ বক্সত দিছিলে যে বিহু নাচতেনো আমি কেনেকৈ ঘূৰিব লাগে সেই বস্তুটো মই আজি শিকাম তাৰ আগতে কথা এটা কৈ লওঁ যে যেহেতু বিহুটো আমাৰ ফোক হয় গতিকে অসমৰ বিভিন্ন জেগাত বিভিন্ন ধৰণে আপোনাৰ ধৰক কিছুমানে পাক বুলি কয় কিছুমানে ঘুৰ বুলি কয় কিন্তু পাক আৰু ঘুৰ একেটাই গতিকে আহকচোন মই আজি আপোনালোকক ঘুৰ আৰু পাক কেনেকৈ কৰে দেখাই দিওঁ এতিয়া আমি ফাৰ্ষ্টতে মই বস্তুটো কৈ লওঁ যে কেনেকৈ ঘূৰিম যেহেতু মই প্ৰথমতে কৈছিলোঁ যেতিয়া আমি পদৰ চালনা যেতিয়া আমি কঁকাল ভাঙিছিলোঁ তেতিয়া আমি তালটো কেনেকৈ ৰাখিছিলোঁ 1 2 3 4 হয়নে 1 2 3 4 তাৰ মানে 1 2 3 4 5 6 7 8 এইটো তাল আছিলে আমি ঘূৰোতেও সেইটো তালতে থাকে 1 2 3 4 এইটো তালতে আমি আমাৰ ঘুৰ আৰু পাক যিটো মই ঘুৰ বা পাক আমি শিকাম এই তালতে মই আপোনালোকক দেখাম আজি তাৰ আগতে আজি প্ৰথম পাকটো মই কৈ দিওঁ যে আজি মই এটা পাক শিকাম সেইটো হ'ল পখিলা পাক এতিয়া তাৰ আগতে আৰু এটা কথা কৈ লওঁ যে পাককেইটা যিহেতু মই এতিয়া যিকেইটা পাক শিকাম আপোনালোকক পাক বা ঘুৰ প্ৰত্যেকটো এটা নাম মই কৈ দিম সেইটো একচুৱেলি আমাৰ বিহু পণ্ডিতসকলে যিহেতু আমি বিহু এটা ফোক হয় বিভিন্ন জেগাত আপোনাৰ আমাৰ চলিত যিখিনি বস্তু আমাৰ লগত আহি থাকে বিহু মানে আমাৰ সংস্কৃতিৰ লগত তাৰ লগত মিলাই পেলাই আমি কিছুমান জেগাত ঠাই সাপেক্ষে আপোনাৰ এই পাকবিলাকক বেলেগ বেলেগকৈ নামাকৰণ কৰে গতিকে মই যিহেতু মই মোৰ গুৰুসকলৰ পৰা শিকিছোঁ মই সেই হিচাপেহে আপোনালোকক শিকাব পাৰিম গতিকে মই আজি শিকাব লৈছোঁ প্ৰথম বিধ পাক বা ঘুৰ আৰু সেইটো হ'ল পখিলা পাক কেনেকৈ কৰে গতিকে এতিয়া আমি পখিলা পাকটো আমি হাত দুখন এনেকৈ মেলি ল'ম পুৰা হাত দুখন মেলি যেহেতু আমি এবাৰ এটা ভংগীমা শিকাইছিলোঁ মই 1 2 3 4 গতিকে এইটো ভংগীমাই দি পেলাই আমিনো কেনেকৈ ঘূৰিম পখিলা পাকটো প্ৰথমতে মই আপোনাক ওপৰৰ পাৰ্টটো কেনেকৈ আমি হাতকেইখন দি ঘূৰিম তাৰপিছত মই আপোনালোকক ভৰিকেইটা দেখাই দিম কেনেকৈ ঘূৰিব লাগে গতিকে এতিয়া আমি কি কৰিম অলপমান আমি হাতৰ যে আমাৰ কিলাকটিটো যিটো আমাৰ আপোনাৰ এলবটো সেইটো আমি লাহেকৈ অলপমান কুচাম আৰু কুচাই পেলাই আমাৰ পানী গাঁঠিটো লাহেকৈ এনেকৈ এইটো গতিকে মই ঘূৰি পেলাই দেখাই দিওঁ বিটটো 1 2 3 4 1 2 3 4 এতিয়া মই ভৰিকেইটা দেখালো আপোনালোকক ভৰিকেইটালৈ চাম 1 2 3 4 কিন্তু ঘূৰোতে আমি কেতিয়াও এনেকৈ গুৰুহা উঠাই পেলাই গুৰুহাটো দাঙি পেলাই আমি এনেকৈ ঘূৰিব নালাগে দুইখন ভৰি পতাটো পেলাই তাৰপিছত লাহেকৈ এই বিটটোত 1 2 3 4 1 2 3 4 এইফালে যদি আমি লেফ্ট সাইড ঘূৰিছো ৰাইট সাইডে কেনেকৈ ঘূৰিম 1 2 3 4 1 2 3 4 1 2 3 4 এতিয়া লাহেকৈ আৰু এটা পাক শিকাই দিওঁ আজি এনেকৈ আছিলোঁ অলপমান কুচাই দিলোঁ কুচাই মানে এই যোনটো আমাৰ এলবো আমি ইয়াৰ পৰা অলপমান কুচাই আনিলোঁ আৰু পানী গাঁঠিৰ হাতখন এইটো দেখিছে নহয় কেনেকৈ আমি কৰিছোঁ শগুন চৰাই ঠোঁটটো নিচিনাকৈ এনেকৈ আৰু চেম তালতে আমি ঘূৰিম 1 2 3 4 1 2 3 4 এইটো হ'ল আপোনাৰ শগুন পাক এই পাক শগুন পাখাৰ পাক তাৰমানে শগুন পাখিয়ে যেনেকৈ এনেকৈ পাখাখন মেলে যে সেইকাৰণে শগুন পাখাৰ পাক বুলি কৈছোঁ আমি ক'ব গ'লে মই আপোনাক আগতেই কৈছোঁ যে যেহেতু আমি বিহুটো ফোক হয় বিভিন্ন জেগাত আপোনালোকক বেলেগ বেলেগ ধৰণে নামাকৰণ কৰে গতিকে মই মোৰ গুৰুসকলৰ পৰা মই যি শিকিছোঁ মই তাকে আপোনালোকক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু এই শগুন পাকৰ পিছত লাহেকৈ আমি কি কৰিলোঁ খোপাত হাত দুখন লৈ আহিলোঁ কেনেকৈ গম পাইছে ন অলৰেডি মই এটা ভংগীমা শিকাইছিলোঁ খোপাত এনেকৈ হাত দিয়ে দি পেলাই একেই পাক 1 2 3 4 1 2 3 4 এই পাকবিধৰ নাম হ'ল মোৰা চালি ধৰা পাক
Moura sali dhora paak boli kele koi কৈছে মোৰা চৰাই যেতিয়া এনেকে সালি ধৰা বুলি আমি এটা অনুমান কৰিবা হয় গতিকে সেই কাৰণে আমি এটুকে আমি মোৰা সালি ধৰা পাক বুলি মই শিকিছো গতিকে মই সেইখিনিকে আপোনালোকক আজি দাঙি ধৰিছো আৰু ইয়াৰ পিছৰ আৰু কেটামান পাক আছে হেকিটা মই নেক্সট এপিসোডত আপোনালোকক শিকাই দিম পাক কেটা আপোনালোকে বহুত যিখিনি মোক মৰম দিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে ফলো কৰিছে তাৰ বাবে বহুত ধন্যবাদ আৰু মই বহুত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ মাজৰ লৈ পেলা মই আকৌ আহিম আপোনালোকে মোক এনেকে কিবা যদি ডাউটস থাকে কিবা যদি কনফিউজন থাকে আপোনালোকে মোক তলত মই ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ মোৰ Instagram পেজ দিয়া আছে আপোনালোকে তাতে DM কৰিব পাৰে আৰু তাৰ ওপৰত আপোনালোকৰ আৰু কিবা কিবি প্ৰশ্ন থাকে বিহুৰ লগত জড়িত ধৰক বিহু সংস্কৃতিৰ লগত মই তেনেকে কেনেকে বিহু নাচুতে মেখেলা চাদৰ মানে কেনেকে ৰিহাখন পিন্ধিব লাগে হেতু মই টিউটোৰিয়েল লাহে লাহে লৈ আহিম নেক্সট এপিসোডস বিলাকত আপোনালোকে পাব বিহু নাম বিহুৰ বাদ্যযন্ত্ৰ লৈ পেলাই দেখুৱাম আপোনালোকক বাদ্যযন্ত্ৰ কোনটো কি হয় কেনেকে বজায় হেনেকে মই লাহে লাহে আপোনালোকক টিউটোৰিয়েলস লৈ আহিম মোৰ যদি চেনেলটো আপোনালোকৰ ভাল লাগিছে আজিৰ ভিডিওটো যদি আপোনালোকৰ বেছি ভাল লাগিছে গতিকে লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু যদি কোনোবা নতুন সাবস্ক্ৰাইবাৰ আছে তেতিয়ালে বেল আইকনটো টিপি দিব সাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু বেল আইকনটো টিপিব নাপাহৰিব যাতে ফাদাৰ নোটিফিকেশনস বিলা আহি থাকে আৰু সুস্থ থাকক সকলোৱে এনেকুৱা সিচুৱেচনত আপোনালোকক এটোৱে কম মই যে সুস্থ থাকক